গুড মৰ্ণিং। এতিয়া বাজিছে 5টা আৰু সূৰ্য দেৱতা এতিয়ালৈকে ওলোৱাই নাই। গৰম দিনত 5 বজাত আচলতে সূৰ্য ওলায়, কিন্তু এতিয়া অকণ ঠাণ্ডা পৰিছে, সেইবাবে সূৰ্য দেৱতা চাগে ভালদৰে ওলাব খোজা নাই। দেখিছেনে কি ধুনীয়াকৈ চন্দ্ৰটো ওলাই আছে, এতিয়ালৈকে মাৰ যোৱাই নাই। আৰু মই এতিয়া ছটৰ ওপৰতে অকণমান খোজকাঢ়ি আছোঁ। খুব সুন্দৰ পৰিৱেশ আৰু মনটো খুব শান্তি লাগি আছে ৰাতিপুৱা খোজকাঢ়ি অকণমান। আৰু হৰি মন্দিৰৰ আৰতি কৰিলে সেয়া শুনি আছোঁ। আনফালে চৰাইৰ মাত, খুব সুন্দৰ এটা পৰিৱেশ, খুব ভাল লাগে মনটো এইখিনি টাইমত উঠি। আৰু এয়া শেৱালি ফুলকেইটা দেখিছেনে? আজি মাটিত নমাই নাই, গছতে আছে। আজি গছডাল এৰিবই খোজা নাই শেৱালি ফুলকেইটাই, আৰু খুব ধুনীয়া গোন্ধ ওলাই আছে। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এক ভ্লগলৈ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই বাৰু। পোনপ্ৰথমে মই আপোনালোক সকলোকে দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱালী আপোনালোক সকলোৰে জীৱনত পোহৰেৰে উজ্বলাই তোলক। আচলতে খুব আনন্দময় পৰিৱেশ এটা সৃষ্টি হয় দেৱালীৰ দিনা সন্ধিয়া। তাৰোপৰি দেৱালীটো যিহেতু পোহৰৰ উৎসৱ, গতিকে সকলোৰে জীৱন পোহৰেৰে উজ্বলাই তোলক তাৰে কামনা কৰিলোঁ। আৰু যিসকলে মোৰ ভ্লগবিলাক চায় তেখেতসকলক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ ভ্লগবোৰ চায়, আশা ৰাখিছোঁ তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু দেৱালী আহি আছে, গতিকে প্ৰায়বোৰ শ্বপিং মলতে কিছুমান অফাৰ দিছে, আৰু অফাৰবিলাক আচলতে আমি তাৰ সুবিধা ল'ব লাগে। গতিকে মই ভাবিলোঁ আচলতে পাকঘৰৰ কেইপদমান বস্তু আনিব লগা আছিল, ভাবিলোঁ এই সময়তে লৈ লওঁ। যিহেতু আমাৰ বাস্তুশাস্ত্ৰৰ মতে কিছুমান নিয়ম আছে, দেৱালীত আচলতে যিবিলাক ভঙা চিঙা বস্তু পাকঘৰৰ সেইবিলাক আঁতৰাব লাগে, নতুন বস্তু চাফা বস্তু আচলতে ব্যৱহাৰ কৰিব লাগে। আৰু সেই কেইপদমান প্ৰয়োজনীয় বস্তুৱেই আছিল পাকঘৰত আনিব লগা। ভাবিলোঁ সেই কেইপদ বস্তু লৈ আহোঁ। আৰু আজি অকণমান শ্বপিং কৰিলোঁ, এনেই আৰু সৰু সুৰা কিবা কিবি অকণমান বস্তু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। চাই থাকিব ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। চাই থাকিব ভিডিঅ'টো। আৰু মই প্ৰথমে আপোনালোকৰ শ্বপিং বৰ্ডখন দেখুৱাইছোঁ। খুব প্ৰয়োজন হৈ আছিল এইখনৰ, আগৰখন বেয়া হৈ গ'ল, সেইবাবে এইখন ল'লোঁ। বেছি দাম পোৱা নাই, 149 পৰিছে, ভাল, সেইবাবে ল'লোঁ। খুব প্ৰয়োজন হয় আচলতে এইখনৰ। আৰু এটা ল'লোঁ কেৰাহী, ননষ্টিকৰ কেৰাহী। এনেই দাম আছিল 1199, কিন্তু মই 599 ল'লোঁ, 50% অফ আছিল। খুব ধুনীয়া মৰম লগা কেৰাহী, আৰু 3 লিটাৰ ধৰে ইয়াত। আমাৰ পৰিয়ালটোৰ কাৰণে হৈ যায়, 4জনীয়া পৰিয়াল যিহেতু, খুব ধুনীয়াকৈ আঁতি যায়। আৰু এইখন আগৰ টাৱাখনৰ অৱস্থা দেখিছেনে? এইবিলাক ধৰা সেইডাল ওলাই গৈছে। যোৱাবাৰ লোৱা আছিল এইখন টাৱা, কিন্তু বেছিদিন নগ'লে, সেইবাবে এইবাৰ আইৰণ টাৱা আনিছোঁ। এইখন ইউজ কৰি চাওঁ আৰু এবছৰমান কেনেকুৱা পাওঁ, সেইবাবে এইখন ল'লোঁ। আৰু এইটো বাচন ধোৱা, আৰু এইডাল লৈছোঁ ৰুটি সেকাৰ কাৰণে, কাৰণ ৰুটি মই জুইত সেকোঁ। এইখন খুব প্ৰয়োজন হয়, নহ'লে হাত পুৰে। আৰু এনেকুৱা এটা প্লাষ্টিকৰ ঢাকনিৰ এটা টিফিন লৈছোঁ। এনেকুৱা প্ৰয়োজন হয় কেতিয়াবা ক'ৰবালৈ গ'লে, বাবুৰ কাৰণে কিবা লৈ যাব পাৰি। ইয়াত আপেল চাপেল কাটি লৈ যাব পাৰি, কিবা কিবি বুট টুট লৈ যাব পাৰি। এনেকুৱা আছে আগৰ দুটা, আজি আকৌ এইটো আনিলোঁ। এইটো দাম 79, এনে 94। আৰু এইটো আনিছোঁ প্লাষ্টিকৰ এটা বক্স। ইয়াতো বহুত কিবা কিবি থ'ব পাৰি, মেডিচিন চেডিচিনো থ'ব পাৰি। আৰু দামটো 179 আছিল, মই 129ত পালোঁ। এডাল ল'লোঁ। আৰু লৈছোঁ এটা প্লাষ্টিকৰ খৰাহী। এইটো জলকীয়া হওক, পিঁয়াজ চিয়াজ এইবিলাক ধুব খুব ভাল, পানীখিনি এনেদৰে গুচি যায়। খুব প্ৰয়োজনীয় এইটো, সেইবাবে ল'লোঁ। খুব মৰম লাগে এইটো। আৰু এটা কাপৰ ছেট ল'লোঁ 199ৰ। কাপ খুব ভাঙে মোৰ, হাতৰ পৰা পৰিয়ে হওক বা বাচন ধুওঁতে, সেইবাবে এটা ল'লোঁ আৰু লাগি থাকে, কাৰণ আলহী আহি থাকে।
সিম্পল আৰু বৰ বেছি দামীও নহয় না সাধাৰণ আৰু তাৰ পিছত ললো এডাল নেমু চেপা আচলতে এডাল আছিলে বোলে মই গম নাপাওঁ মা আলমাৰীত থৈ দিছিলে মই পিছত আনাৰ পিছত ক'লে আৰু মা এই এডাল আছিলে তুমি কিয় আনিলা মই গম নাপাওঁ আচলতে সেইকাৰণে আচলতে মই বিশালত গৈ এইখন চাইছিলোঁ কিন্তু ননষ্টিকৰ টাৱাবিলাক বিশালৰ সিমান ভাল নহয় ইয়াৰ আগতে যিখন ইউজ কৰিছিলোঁ সেইখনো মই বিশালৰ পৰা আনিছিলোঁ কিন্তু সিমান এটা ভাল পোৱা নাই সেইবাবে এইবাৰ আইৰণ টাৱাই আনিলোঁ আৰু এইখিনি আৰু তাৰ উপৰি আৰু এবিধ বস্তু আছে আৰু এখন ৰেক আনিলোঁ প্লাষ্টিকৰ ৰেক আচলতে মোৰ বিয়াৰ সময়ত দৌৰাদৌৰিকৈ পাকঘৰটো উলিয়াইছিল সিমান ভালদৰে অৰ্গেনাইজ কৰা নাই পাকঘৰটো আমাৰ আৰু ৰেক নাই আচলতে পাকঘৰত সেইবাবে মই এনেদৰে আৰু সহজতে পোৱাৰ কাৰণে গেছৰ ওচৰতে আৰু এইখন ৰাখিম টেমা চেমাবিলাক খুব সহজতে পোৱা যাব আৰু সেইবাবে এইখন আনিলোঁ এইখনতো 500 পৰিছে আৰু এইখন পুৰণ আছিল এইখন নষ্ট হৈ গ'ল সেইবাবে এইখন আঁতৰালোঁ আৰু এইখন এনেদৰে ফিটিং কৰিলোঁ কেনেকুৱা লাগিছে জনাব এইখিনিয়ে আৰু বৰ বেছি বিশেষ একো নাই আৰু এয়া নতুন কেৰাহীখনত মই চিকেন বনাম মানে আৰু চিম্পল ধৰণে বনাম বৰ বেছি মছলা ব্যৱহাৰ নকৰোঁ আদা নহৰু আৰু পিঁয়াজ সেয়াই দিম বেলেগ একো নিদিওঁ গতিকে চাই থাকিব ভিডিঅ'টো আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিল